নমস্কাৰ সকলোকে সম্ভাষণ জনাই এই খণ্ডৰ পৰা পাঠ কৰিবলৈ লৈছোঁ অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ ঔপন্যাসিক কবি নাট্যকাৰ সৈয়দ আব্দুল মালিকৰ বহুল পঠিত আৰু জনপ্ৰিয়তাৰ শীৰ্ষত থকা উপন্যাস সূৰুযমুখীৰ স্বপ্ন 1960 চনত প্ৰকাশিত উপন্যাসখনিত লোৱা হৈছে ধনশিৰি নদীৰ পাৰৰ হিন্দু মুছলমানৰ সম্প্ৰীতিৰে ভৰা এখন গাঁও য'ত প্ৰতিফলিত হৈছে গ্ৰাম্য জীৱনৰ প্ৰকৃতি চিত্ৰণ সমসাময়িক সমাজ জীৱনৰ চিত্ৰ মানৱতাবোধ নাৰী পুৰুষৰ প্ৰেমৰ চিত্ৰ বিশ্ব অনাতাঁৰ দিৱসত আৱাৰ ৰেডিঅ' চেনেলৰ পৰা এয়া আগবঢ়োৱা হৈছে সৈয়দ আব্দুল মালিকৰ উপন্যাস সূৰুযমুখী স্বপ্নৰ এয়া প্ৰথম খণ্ড নৈখনে কথা কয় বহুত পুৰণি কথাবোৰ দুয়োপাৰৰ গৰাত লাগি লাগি ৰয় বেৰিনাৰ পাতত বহুত দিনলৈ লাগি থাকে বতাহজাক আহি পুৰণি কথাবোৰ বেৰিনা পাতৰ পৰা ক'ৰবালৈ লৈ যায় তথাপি কথাৰ শেষ নাই ধনশিৰিয়ে পৰ্বতৰ কথা জানে ভৈয়ামৰ কথা জানে ভৰপূৰ গাঁৱৰ কথা জানে এৰাবাৰীৰ কথা জানে বাৰিষাৰ কথা জানে খৰালিৰ কথা জানে নদীৰ বুকুত অনন্তকালৰ বেথা বেজাৰৰ আনন্দৰ হাঁহিৰ কান্দোনৰ জন্মৰ মৃত্যুৰ বহু মৰমৰ কথাও জানে ধনশিৰিয়ে কথাবোৰ পুৰণি হয় ধনশিৰি নতুন হয় বাৰিষাৰ বানে খৰালিৰ বেদনা ধুই লৈ যায় কাহিনীবোৰো নিকা হয় ধনশিৰিৰ পাৰত নতুন কাহিনীৰ কুঁহিপাত গজে ধনশিৰি পাৰৰ ধন নোহোৱা জৰাজীৰ্ণ গাঁও ডালিম গাঁৱৰ ডেকা গাভৰুহঁতৰ গাত ডালিম গুটিৰ ৰঙা তেজ প্ৰথমে কোনে দেখিছিল ধনশিৰিয়ে জানে আনে নাজানে কেইবাশ বছৰৰ পুৰণি গাঁও আলৰ বুঢ়া বৰগছ কেইজোপা তাৰ সাক্ষী নৈৰ পাৰৰ জয়াৰ মৰিশালিখন তাৰ সাক্ষী গাঁৱৰ বুঢ়া বুঢ়ীৰ মুখৰ আগৰ কালৰ কথাৰ শেষ নাই নৈৰ ঘাটত হেজাৰ ডেকা গাভৰুৰ চিন মাৰ যোৱা খোজৰ দাগৰ স্মৃতি বহুত হেজাৰ বহুত লাখ খোজ দিব পৰা হ'লে কেঁচুৱাই থিয় দিয়ে গা দুখৰৰ মাটিৰ লগত সম্পৰ্ক কমি আহে কিন্তু মাটিয়ে ভৰিক কোনোদিন এৰি নিদিয়ে মাটিৰ লগত ভৰিৰ খোজ জনম যুগীয়া এৰাব নোৱাৰা মাটি আৰু ভৰিৰ তলুৱা বন্ধু ধনশিৰি নামি আহিছে নগা পাহাৰৰ পৰা কোনোবা নাগিনী গাভৰুৰ নাচনী কঁকালৰ চেও ধনশিৰিৰ গাত ওঠত নাগিনীৰ হাঁহি মিঠা ৰাং ঢালি ক্ৰুৰ ধনশিৰি হাঁহে বৈ গৈছে ব্ৰহ্মপুত্ৰলৈ লুইতৰ বাহুৰ মাজত কিহৰ জানো সোণৰ ফুলেংটো বিচাৰি অকণো ৰ'বৰ আজৰি নাই এষাৰ কথা কৈ যোৱা এষাৰ কথা শুনি যোৱা নৰয় নাচনী ধনশিৰিৰ কঁকালত তেও লগা তেও ধনীৰ চেও ধনশিৰি বৈছে দক্ষিণৰ পৰা উত্তৰলৈ নগা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ ডালিম গাঁৱক চিনি পায় বহুত দিনৰে পৰা পূবে ধনশিৰি পশ্চিমে ডালিম ধনশিৰিৰ পশ্চিম পাৰে ডালিম গাঁও তিনিকুৰি ঘৰ মানুহৰ সৰু পুৰণি গাঁওখন হিন্দু মুছলমান নেপালী মিকিৰৰ মিহলি গাঁও নৈৰ একেবাৰে পাৰত 18 ঘৰ নেপালী সিহঁতৰ ম'হ গৰুৰ খুটি গৰু থকা গোহালি আৰু মানুহ থকা ঘৰ সৰিয়হ পাৰে গোমধান ৰুৱে গাখীৰ বেচে জলকীয়া জাতিলাওৰ খেতি কৰে সিহঁতৰ গাতে লগা 36 ঘৰ মুছলমান দুটা চুবুৰীত দুভাগ 9 ডালিম পুৰণি ডালিম পিছে ডালিম গাঁও একেখনেই ধান খেতি কৰে সৰিয়হ মাটিমাহ মৰাপাত কৰে নৈৰ পূবফালে সিটোপাৰত পাম খেতি কৰে বিয়া পাতে বৰভোজ কৰে দান দক্ষিণা কৰে মনে মনে থাকে তাৰ সিপাৰে সৰহখিনি হিন্দুৰ পৰিয়াল কছাৰী আৰু ফুটকলীয়া মানুহ এঘৰ বামুণো আছে 8 ঘৰ মিকিৰ ঈশ্বৰ আল্লাহ শিল আৰু গছ
সকলোৱে পূজা পায়। 2টা মছজিদ, এটা নামঘৰ। গধূলি গাঁৱলৈ ঈশ্বৰ নামি আহে। হিন্দুৰ চোতালত কোনোবাই এফাকি লেনীয়া সুৰৰ বৰগীত গায়। পাৱে পৰি হৰি কৰহো কাটৰি। শুকুৰবাৰে মছজিদলৈ আল্লাহ আহে। কোনোবাই আজান দিয়ে, আল্লাহু আকবৰ। ধনশিৰিত বান আহিলে, বনৰীয়া হাতী ওলালে, কাৰোবাৰ ঘৰত জুই লাগিলে, হাইজা বসন্ত আহিলে, আল্লাহ ঈশ্বৰ একেলগে গাঁৱলৈ আহে। তুলসী তলত চাকি জ্বলে, মছজিদত মম জ্বলে, বৰগছৰ তলত সেন্দুৰৰ শিতান লৈ বনৰীয়া ফুল টোপনি যায়। অন্য সময়ত আল্লাহ ঈশ্বৰ সকলোৰে ছুটি। সেৰেঙা বসতি। প্ৰচুৰ অনাবাদী মাটি পৰি আছে। গাঁওখনৰ পশ্চিম আৰু দক্ষিণত অটব্য হাবি, নামবৰ হাবিৰ পোৱালি। বিয়াগুম গছ, সাপ, বাঘ, হাতী, গড়ৰ হুৰহুৰণি, গুমগুমনি। মাজে মাজে বন ৰজা আহি গোহালিৰ গৰু লৈ যায়। চৰণীয়া পথাৰৰ পৰা মহ লৈ যায়। হাতীয়ে ধাননি মহতিয়াই গড় ভাঙে। গাঁওখনৰ পৰা বাহিৰ ওলাবৰ কোনো নিৰ্ধাৰিত পথ নাই। গাঁওখনৰ মাজে মাজে পূবা পশ্চিমাকৈ গঞা ৰাইজে বান্ধি লোৱা এটা ঠেক পুৰণি বাট আছে। মাজে মাজে চিগা। অহা যোৱা কৰিবলৈ মানুহক বাট নেলাগে। গৰু মহবোৰৰ কাৰণে হ'লেই হ'ল। যিকোনো ফালৰ পৰা ধনশিৰিৰ পাৰ ওলাব পাৰিলেই হ'ল, আৰু বাটৰ দৰকাৰ নাই।